ভিতৰলৈ নোসোমাবি কিয় কি হলনো আজিৰ পৰা তই বৰ ঘৰত সোমাব নোৱাৰ কিন্তু তহঁতক এৰি মই ক'ত থাকিম ক'ত যাম তই জাত মাৰি আহিছ তই টকি কৰাৰ বাবে ৰাইজে আমাক এঘৰীয়া কৰিলে কিন্তু মই একো ভুল কৰা নাই মই ৰাইজৰ কোনো ক্ষতিও কৰা নাই আৰু ৰাইজে ক'লে তহঁতি সকলো মানি ল'বিনে তই আজিৰ পৰা এইটো ঘৰত থাকিবি তই আমাক ক্ষমা কৰি দে আই ৰাইজৰ কথা নুশুনিলে ৰাইজে আমাক গাঁৱৰ পৰা খেদি দিব গাঁওখন এৰিনো আমি কলৈ যাম